যিহেতু মই উপস্থিত আছোঁ বৰুৱাহালি গাঁও পঞ্চায়তৰ 1 নং ৱাৰ্ডত। হয়, যিটো সময়ত বিজেপি শাসনাধিষ্ঠ চৰকাৰখনে শূন্য সহনশীলতা কয়, এই শূন্য সহনশীলতা কথা বাৰম্বাৰ কৈ থকাৰ পাছতো মুখ্যমন্ত্ৰী মহোদয়ে বিষয়া আমোলাসকলক বাৰম্বাৰ অনুৰোধ কৰাৰ পাছতো কাৰ পাকচক্ৰত পৰি কাৰ ছত্ৰছায়াত বা কাৰ আশীৰ্বাদত বৰুৱাহালি গাঁও পঞ্চায়তৰ 1 নং ৱাৰ্ডত সহদেৱ ৰায় নামৰ ব্যক্তিজনৰ নামত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এটি গৃহ অনুমোদন পাইছিল। সেই গৃহটো নিৰ্মাণৰ বাবে অনিমা ঘাটুৱাৰ নামৰ এগৰাকী মহিলাই ঘৰটো নিৰ্মাণৰ কামৰ দায়িত্ব লৈছিল। কিন্তু দুৰ্ভাগ্যবশতঃ আজি 2-2.5 বছৰ আগতেই ঘৰ কাম নিৰ্মাণ কৰিবলৈ লোৱাৰ আজি 2-2.5 বছৰ পাছতো কিন্তু সেই গৃহটো সম্পূৰ্ণৰূপে সম্পূৰ্ণ হৈ নুঠিল। যিহেতু যিগৰাকী হিতাধিকাৰীৰ নামত আহিছিল তেওঁ এগৰাকী বিশেষভাৱে সক্ষম ব্যক্তি আছিল। তেখেতে কোনো ক্ষেত্ৰতে অহা যোৱা কৰা মেলা অসুবিধাৰ বাবে সেই মহিলাগৰাকীয়ে নিজেই গৃহটো নিৰ্মাণ কৰিম বুলি দায়িত্ব লৈছিল। আমাৰ লগত হিতাধিকাৰী পৰিয়ালৰ লোক আছে, হিতাধিকাৰী নিজেও আছে। আমি তেখেতসকলৰ পৰা অকণমান জানিব বিচাৰিছোঁ। তাৰ আগতেই মই সমগ্ৰ আৱাস গৃহটোৰ পৰিৱেশটো এবাৰ মই সতীৰ্থক দেখাবৰ বাবে অনুৰোধ জনাইছোঁ। এইটোৱেই সেই আৱাস গৃহ, যিটো গৃহৰ সহদেৱ ৰায় নামত আৱৰ্তন হৈছিল। কিন্তু কাৰ পাকচক্ৰত পৰি কোনে লুণ্ঠন ৰাজ চলাই এই গৃহটো অৰ্ধনিৰ্মিত অৱস্থাত পেলাই ৰাখিছে, আজি 2-2.5 বছৰো সম্পূৰ্ণ কৰিব পৰা নাই। ইয়াত আমি হিতাধিকাৰীজনৰ পৰা অকণমান জানিব বিচাৰিছোঁ তেখেতৰ মনোভাৱটো, তেখেতে কাক কেনেধৰণে দিছিলে আমি তেখেতৰ পৰা নিজ মুখেৰে জানিবৰ বাবে বা DS নিউজক দেখাবৰ বাবে অনুৰোধ কৰিছোঁ। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ, অকণমান আগবাঢ়ি আহক। যিহেতু এই ঘৰটো আপোনাৰ নামত দিছিলে, কিমান দিনৰ আগত আপুনি পাইছিলে ঘৰটো? এই যিমান দিন দিছিলে ইমান দিনৰ পৰে। কিমান দিন হ'ল? এইটো গোটেই হাত নম্বৰ আমাৰ ফাট বুজিছোঁ। কিমান দিন হ'ল আপোনাৰ ঘৰটো? 2011 হ'ব। নহয়, কিমান দিনৰ আগত পাইছিলে আপুনি? বুঢ়ী থাকোঁতেই পাইছোঁ মাখন যাই। কিমান হ'ল? বুঢ়ীটো ঢুকালে। অঁ, কি আপোনাক এই ঘৰটো কোনে কাম কৰিছিলে? এই তাহাঁতৰে মিস্ত্ৰী। কোন? নপঢ়ি ৰৈ। কোন হয়? কোনে লৈছিলে? নবীন কৰ্মকাৰ। চুটু ৰাজুৱা বনাবলৈ কোনে লৈছিলে? এই অনিমা ঘাটুৱাল। অনিমা ঘাটুৱাল? অঁ, সিয়ে লৈছিলে। সিয়ে বোলে মই ঠিক কৰিম, মই বনাম, তইতো নোৱাৰো মছলা বনাবলৈ। তো পইচা পাতিবিলাক যে উলিয়াইছিলে, এই কোনে উলিয়াইছিলে? সেই টিপা মানে ফোন কৰে নগেন বেড়াক। অঁ, ইয়াৰ টিপা মাৰি পইচা ৰিচিপ্টটো থৈ দিবি বোলে। অঁ, পইচাটো মই একেবাৰে উঠাই লৈ যাম। তাৰপিছত এই উঠাই লৈ গ'ল পইচাবিলাক। এতিয়া আপোনাৰ এই ঘৰটো এনেকৈ এৰি দি তেওঁ খবৰ খাতি কৰিছে নাই? খবৰ খাতি মই গৈয়ে থাকোঁ। অঁ, বনাম, যাম। এতিয়া বেমাৰ হৈ আছে বোলে, মোৰ কাম মাৰি আজাৰি পোৱা নাই বোলে। অঁ, যে আমি এই মাঘ বিহুৰ ভিতৰত ঘৰ হ'ব লাগিব। আপুনি আৰু পইচা পাবলৈ আছে নাই? পাবলৈ আছে মানে এতিয়া দেখাই নাই মই তাত। হয়, পৰিয়ালৰ অন্য এগৰাকী ব্যক্তি আছে, মই সেই তেখেতৰ পৰা বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ, অকণমান আগবাঢ়ি আহকচোন। না হ'ব, আপুনি আচলতে ঘটনাটো কি হৈছিলে? ঘটনাটো কি হৈছে মানে, ঘৰটো হয় ইয়াৰ 2 বছৰ আগতে অহা ঘৰ। কিন্তু ঘৰটো বনাই দিম বুলি লৈছিলে, অনিমা ঘাটুৱাৰে লৈছিলে বুলি কৈ তো ঘৰটো এতিয়ালৈকে বাৰু সম্পূৰ্ণ নহ'ল, এনেকৈ কৰি থৈ দিছে। তো ই শাৰীৰিকভাৱে অক্ষম, মোৰ নিজেতো কৰিব নোৱাৰে। তো ঘৰটো যেতিয়া লৈছিলে তেওঁ ধুনীয়াকৈ বনাই দিব লাগে। বনাই দিলে তাৰ থাকিবলৈ সুবিধা হ'ব। এতিয়া অসুবিধা হৈছে তাৰ থাকিবলৈ। এতিয়া ক'ত থাকে? এতিয়া বৌয়েকৰ লগত থাকে। অঁ, বৌয়েকৰ লগত থাকে। আচ্ছা, আৰু এই এতিয়া তেওঁৰ লগত যোগাযোগ কৰা হৈছে নাই? যোগাযোগটো আমি কৰা নাই। ই গৈ থাকে, আহি বনাই দিম বুলি কয়, অহা নাই এতিয়ালৈকে। হয়, তেখেতসকলে জনোৱা মতে যিহেতু অনিমা ঘাটুৱাৰে সম্পূৰ্ণ পইচা পাতিবিলাক তেখেতে আদায় লৈছে বুলি কৈছে, এই বিশেষভাৱে সক্ষম ব্যক্তিজনক লৈ যায় ওচৰৰে এটা CSP কেন্দ্ৰ আছে, সেই কেন্দ্ৰৰ পৰা তেখেতক টিপ দি পেলাই পইচাবিলাক উদ্ধাৰ কৰে। কিন্তু আমি DS নিউজৰ দৰ্শকৰ দেখুৱাৰ উপৰিও চৰকাৰক দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। যিহেতু এই বিশেষভাৱে সক্ষম ব্যক্তিগৰাকীৰ আৱাস গৃহটো নোহোৱাৰ বাবে তেখেতে বহু কষ্টত জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। তেখেতৰ অন্য এটি পৰিয়ালৰ আশ্ৰয় লৈ থাকিবলগীয়া হৈছে। যিহেতু এই ঘৰটো
বিশেষভাৱে সক্ষম ব্যক্তিজনৰ ঘৰৰ পইচাও কাৰ ছত্ৰছায়াত কাৰ আশীৰ্বাদত কোনে আত্মসাৎ কৰিছে ইয়াক আমি দৃষ্টিগোচৰ কৰিবলৈ কিন্তু অতিকে দুৰ্ভাগ্যৰ বিষয় যে যিহেতু পঞ্চায়তৰ কৰ্মকৰ্তা পঞ্চায়তৰ অভিযন্তা থকাৰ পাছতো পঞ্চায়তৰ সচিব থকাৰ পাছতো এইটো সম্পূৰ্ণ নোহোৱাকৈ কেনেদৰে এই পইচা তেখেতসকলে আদায় কৰিলে বা উলিয়াই আনিবলৈ সক্ষম হ'ল এই কথাটো কিন্তু নুবুজা হাতৰ হৈ থাকিল গতিকে ইয়াৰ পাছতে আমাৰ ওচৰত সংগঠনৰ এজন বিষয়ববীয়া আছে জ্যোতিপ্ৰসাদ নায়ক মই পোনে পোনে তেখেতৰ ওচৰলৈ যাব বিচাৰিছোঁ আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ কোনো দুষ্ট চক্ৰই পইচাটো আত্মসাৎ কৰি ঘৰটো সম্পূৰ্ণ কৰি নিদিলে এই ক্ষেত্ৰত আপুনি কি কয় হয় আমি এটা কথা ক'ম বিজেপি চৰকাৰৰ এটা নীতি আদৰ্শ আছে শূন্য সহনশীলতা গতিকে সেই কথাটো আমি ভাল পাইছোঁ কিন্তু এটা কথা ক'ব লাগিব যে আমাৰ বৰচিলা গাঁও পঞ্চায়তৰ অন্তৰ্গত আমাৰ 1 নং ৱাৰ্ডৰ এজন ব্যক্তি প্ৰধানমন্ত্ৰী আৱাস যোজনা আবণ্টন পাইছিলে তেওঁৰ নাম হৈছে সহদেৱ ৰায় তেওঁ শাৰীৰিকভাৱে অক্ষম ব্যক্তি গতিকে তেওঁৰ যিটো ঘৰ আজি 2 বছৰ পূৰ্বে আবণ্টন পোৱা কিন্তু আজিলৈকে তেওঁৰ ঘৰ সম্পূৰ্ণ হৈ নুঠিলে কিন্তু আমি জানিব পাৰিলোঁ যে ইয়াতে এটা দুষ্ট চক্ৰই আমাৰ ওচৰৰে এজন মহিলা এগৰাকী আছে অনিমা ঘাটোৱা বুলি তেখেতে সম্পূৰ্ণ দায়িত্ব লৈছিলে ঘৰটো নিৰ্মাণ কৰিবৰ কাৰণে কিন্তু তেওঁ সম্পূৰ্ণ আজিলৈকে ঘৰটো নিৰ্মাণ কৰি নিদিলে গতিকে আমি অসম চৰকাৰৰ লগতে বিভাগীয় যিবিলাক কৰ্তৃপক্ষ আছে তেখেতসকলক অনুৰোধ জনাম যে তেওঁৰ ঘৰটো কিয় সম্পূৰ্ণ হৈ নুঠিলে তদন্ত কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু যিসকল ব্যক্তি দোষী জড়িত আছে তেখেতসকলক শাস্তি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু এই গৃহটো তো যিহেতু সচিব নিজেই থাকে পঞ্চায়তৰ সচিব থাকে তেখেতসকলৰ লগত অভিযন্তা থাকে অভিযন্তাই তদাৰক কৰে তেনে ক্ষেত্ৰত কেনেধৰণে এইটো ওলাই গ'ল বুলি আপুনি ভাবে তেওঁলোক হৈছে নাম মাত্ৰ তেওঁলোকে অফিচতে বহি থাকে কোনো ফিল্ড গ্ৰাউণ্ডত কি হৈছে কি নহৈছে তেওঁলোকে তদন্ত নকৰে তেওঁলোকে যদি তদন্ত কৰা হ'লে আজি কিন্তু এই যে সহদেৱ ৰায় ঘৰটো কিন্তু সম্পূৰ্ণ হৈ উঠিলে তেওঁলোকে অফিচতে বহি থাকে কোনো তেওঁলোকে ফিল্ডৰ গ্ৰাউণ্ডত ফুৰা চোকা নকৰে অকল চৰকাৰৰ দৰমহাকেইটা খাই আছে গতিকে তেওঁলোকৰ ওপৰতো আমি অসম চৰকাৰক আৰু বিভাগ কৰ্তৃপক্ষক আমাৰ যিসকল পঞ্চায়তৰ যিসকল সচিব আছে ইঞ্জিনিয়াৰ আছে তেওঁলোকৰ ওপৰতো আমি বিহিত ব্যৱস্থা ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ হয় দল সংগঠনৰ বিষয়ববীয়ায়ো যিহেতু এই বিশেষভাৱে সক্ষম ব্যক্তিজনৰ আৱাসগৃহটো সম্পূৰ্ণ কৰি নিদিয়াত ক্ষোভ উজাৰিছে আৰু যিসকল বিষয়া অভিযন্তা বা সচিব আছে তেখেতসকলে যদি উচিত তদন্ত কৰি থাকিলেহেঁতেন কামৰ যদি খাতিয়ান লৈ থাকিলেহেঁতেন তেতিয়াহ'লে নিশ্চয় এনে ঘটনা হ'ব নোৱাৰিলেহেঁতেন সেয়েহে পুনৰবাৰ চৰকাৰলৈ অনুৰোধ জনাইছোঁ ইয়াৰ এই আৱাসগৃহটো অন্ততঃ খুব কম সময়ৰ ভিতৰত যদি নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰে তেন্তে এই বিশেষভাৱে সক্ষম ব্যক্তিজন উপকৃত হ'ব আৰু পৰৱৰ্তী পৰ্যায়ত ইয়াৰ কেনেধৰণৰ পৰিস্থিতি আহে বা কেনেধৰণে চৰকাৰে ইয়াক নিৰীক্ষণ কৰি কেনেধৰণে কাম কৰে এয়া হ'ব লক্ষণীয়